নমস্কাৰ মই মুনমি আপোনালোক আটাইকে স্বাগতম জনাইছো বিউটিফুল লাইফলে আশা কৰিছো আপোনালোক আটাই নিশ্চয় ভালে কুশলে আছে আজি মই আপোনালোকলৈ এটা ৰেচিপি ভিডিও লৈ আহিছো ৰেচিপি মানে এটা পিঠাৰ ভিডিও খুব সহজ বনাবলে আটাৰ পিঠা হয় ঘৰত যি বস্তু থাকে আমি হেয়াই বনাবলে এটো পিঠা বনাব পাৰো খাবলে বিৰাটেই টেস্টি হয় আৰু খুব সহজতে হয় ঘৰত আমি আলহী আহিলে আমি যিমানে যি বজাৰৰ বস্তু নাথাকক কিয় নিজ হাতেৰে বনোৱা এটা বস্তুৰে যদি আমি আলহীক একাপ চাহ দিব পাৰো তাৰ আমেজেই সুকীয়া নহয় জানো মই কিন্তু সদায় আলহী আহিলে মই নিজ হাতেৰে বনোৱা এটা বস্তুৰে আলহীক মই চাহ একাপ দিবলৈ মই যত্ন কৰো আশা কৰিছো ভিডিওটো চাই আপোনালোকে নিশ্চয় ভালেই পাব তেতিয়াহলে বলকচোন চাও আটাৰ পিঠাটো বনাবৰ কাৰণে আমি লৈছো অলপমান আটা ইয়াতে দিব লাগিব আধা চামুচ বেকিং তাতে দিব লাগিব কে চামুচ মান কোৱান অনুসৰি মিঠা দিব লাগিব চেনি নাইবা গুড় আমাৰ ফুলে কিন্তু এই পিঠাটো বৰ ধুনিয়া বনাই দেই সকলোৰে হাতত এই পিঠাটো নুঠে কাৰণ কিছুমান নিয়ম থাকে চেনিখিনি যদি ভালকে মিক্স হৈ না যায় তেতিয়া হলে পিঠাটো কেতিয়াবা নুফুলে সেই কাৰণে যিমান সহজ এখিনি গুলাটো অকনমান এয়া গুলা ওপৰতে গুটেটো নিৰ্ভৰ কৰে ভালকে গুলিব লাগিব এতিয়া তাই অলপ পানী দিব ভালকে পানী দি মিক্স কৰিব আটাইখিনি খুব সোনকালে হয় বনোৱাটো একেবাৰে ইজি কিন্তু সেই গুলা ওপৰতে কথা নহলে চেনিখিনি যদি ভালকে মিক্স হৈ না যায় তেতিয়া হলে পিঠাটো গুটি গুটি নিচিনা হৈ যাব মাজে মাজে ফুটা ফুটা নিচিনা হয় হেহে ভালকে চেনিখিনি গুল যাব লাগিব এটো পিঠা হৈছে মই নবনাও তাইহে মই সদায় দেখি থকা দেখি মই অলপ বনাই থাকে তাই যিহেতু সেই কাৰণে তাইৰ পৰা দেখি দেখিয়ে মই শিকিছো এয়া দেখিছেনে খুব ভালকে মিক্স হৈ গৈছে মিক্স কৰোতে মন কৰিব খুব যাতে পনিয়াও নহয় আৰু বহুত বেছি যাতে ডাঠ নহয় ইমানটোতে আপোনালোকে ৰাখিব খুব ভালকে কেৰাহীখন গৰম হ'ল ইয়াত ৰিফাইন তেলে দিয়া গৈছে হেয়া পিঠাটো দি দিয়াৰ লগে লগে কিমান ধুনিয়াকে ফুলি উঠিছে আপোনালোকে দেখিছে পিঠাটো বনাবলৈ একেবাৰে সহজ বৰ বেছি একো মেহনত কৰিব নালাগে খাবলৈ কিন্তু খুবেই ধুনিয়া হয় এবাৰ আপোনালোকে নিশ্চয় ঘৰত ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব ৰেচিপিটো এটোৱে আছিল আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পাইছে আৰু যি সকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব তেতিয়া হলে আজিলৈ আহিছো পুনৰ এটা নতুন ভিডিও লৈ আপোনালোকৰ ওচৰলৈ মই পুনৰ আহিম আজিলৈ আহিছো নমস্কাৰ